আপোনালোকৰ মোৰ জুৰি পুনৰবাৰ স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ উন্নতি ভিডিঅ'লৈ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি বহুদিনৰ বিৰতিৰ অন্তত আজি মই এতিয়া ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু ইমান দিনে ভিডিঅ' নিদিয়াৰ কাৰণ হৈছে মই মানে কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিঅ'বোৰ বনাব পৰা নাছিলোঁ, সেইটোকে ভিডিঅ' দিয়া হোৱা নাছিলে আৰু এতিয়া আকৌ ভাবিছোঁ ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ। সেই গতিকে মই আজি এটা ভিডিঅ' বনাই দিলোঁ আৰু আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি আশা কৰিলোঁ। আজি মই বনাব লৈছোঁ হাজাৰমুখী পিঠা আৰু এই পিঠাবিধ চাউলৰ গুড়িৰে বনোৱা হয়। আপোনালোকে নিশ্চয় খাই পাইছে এই পিঠাবিধ। আৰু এই পিঠাবিধ কি হয় মানে পিঠাগুড়িটো ভাজি নোলোৱাকৈ বনালে বেছি সোৱাদ হয়, কিন্তু মোৰ এইখিনি ভাজি লোৱা পিঠাগুড়ি হয়। যিহেতু মই এইখিনি আগতেই খুন্দি থোৱা আছিলে, সেই হেতুকে মই ভাজি লোৱা পিঠাগুড়িৰ পৰাই মই এই পিঠাবিধ বনাবলৈ লৈছোঁ আৰু মোৰ কিন্তু খাই খুব ভাল লাগে এই পিঠাবিধ। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, নিশ্চয় আপোনালোকৰো ভালেই লাগিব চাগে। গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুদিনৰ বিৰতিৰ অন্তত আহিছোঁ যিহেতু আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা আছে, ভালে আছে নে বেয়া আছে। যিহেতু মই বহুত দিন অহা নাছিলোঁ আপোনালোকৰ মাজলৈ আৰু এতিয়া আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিলোঁ। আগতে যেনেদৰে চাই গৈছিলে এতিয়া ভিডিঅ'বোৰ আগৰ দৰে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো মই বহাই দিয়াৰ পিছত প্ৰায় 2 মিনিটমান সময় ঢাকনি দি থৈ দিব, কিয়নো 2 মিনিটমান ঢাকনিখন মাৰি থৈ দিলে পিঠাখন সম্পূৰ্ণৰূপে সিজি উঠিব আৰু তেতিয়া পিঠাখন খাবলৈ বেছি সোৱাদ হ'ব। আৰু এয়া দেখিছে পিঠাখন প্ৰায় 2 মিনিটমান হৈ গ'ল, ঢাকি থ'ব। এয়া মই ঢাকনিখন উঠাই চালোঁ আৰু পিঠাখন বহাই দিয়াৰ আগত মই কেৰাহীটোত অলপ তেল লগাই লৈছিলোঁ, কিয়নো তেল লগাই ল'লে পিঠাখন লাগি নধৰে। অলপ তেল দি দিছোঁ, এয়া পিঠাখন হৈ গ'ল। আকৌ এনেদৰে মই পিঠা আৰু আজি যিহেতু স্বাধীনতা দিৱস, সেয়েহে মই আপোনালোক আটাইকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল আৰু আমি সম্পূৰ্ণৰূপে স্বাধীনতা পাইছিলোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে আপোনালোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব এনেদৰে, কিয়নো আপোনালোকৰ মৰমে মোক আগলৈ ভিডিঅ'বোৰ বনাই যাবলৈ বহুতো উৎসাহ যোগাব। আপোনালোকে যদি মৰম নিদিয়ে মইনো কেনেকৈ ভিডিঅ' বনাবলৈ আগবাঢ়ি যাম। সেয়েহে আপোনালোকে যাতে মোক সদায় সঁহাৰি জনাই যায়, মৰম দি যায়, সেয়েহে মই আপোনালোকৰ পৰা মৰম, আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিলোঁ, যাতে আগলৈ আপোনালোকে মোক ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ দিয়ে। প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ হাজাৰমুখী পিঠা ৰেডি হৈ গ'ল, বনোৱা হৈ গ'ল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ।